মানে আমি নদীৰ সেইফালে যাম সেইফালে যাম নদীৰ মানে হেৰি কয় এইবিলাক বৰে চিৰাখোৱা বুলি কয় মানে হেৰি আপোনাৰ গাঁওটো কথা আমি মানে ইয়াত ষ্টুডেণ্ট কালেকশ্যনত আহিছোঁ তো ল'ৰা ছোৱালীবিলাকক দেখি অলপ খেলিব মন গ'ল মানে আমাৰ মানে মনৰ ল'ৰা ছোৱালীৰ যিটো ল'ৰালি কালৰ যিটো খেল ধেমালি এইটো ওলাই গ'ল মানে এতিয়া আমি গৈ আছোঁ মানে নদীৰ এইফালে আহি পালোঁ আমি এতিয়া আমি যাম আমাৰ এইফালে মানে নদীৰ এইফালে কিছুমান ষ্টুডেণ্ট আছে আৰু নতুন কিছুমান ষ্টুডেণ্ট আমাৰ স্কুলত এডমিশ্যন ল'ব সেইকাৰণে আমি ইয়াত আহিলোঁ এইখিনি আমাৰ এলেকা বহুত ধুনীয়া এটা পৰিৱেশ ভাল লাগে না ফাইনেলি আমি নদীটো জাষ্ট খালি পাৰ কৰিলোঁ বহুত ভাল লাগিলে উঠি আহিলোঁ ওপৰত উঠি আহিলোঁ সেই পাৰত এতিয়া আমি আকৌ মানে ষ্টাৰ্ট দিম গাড়ী ভাল লাগিব অকণমান আপোনালোকে গৈ থাকক আমি ৰাস্তা চিনি পাওঁ মনে মনে চাই থাকক ভিডিঅ'টো চাই থাকক মেইন কথা হয় আৰু ঠাইখিনি বহুত আমাৰ গাঁও ছাৰৰ মানে গাঁও মহম্মদ জান্নাতুল ছাৰৰ বাইকত উঠি ল'লোঁ মই কাষৰে জিলিকা তৰা কাষৰতে আহি মানে আপুনি দেখিব পাৰে কিমান স্পীডত মানে আমি 2-3 মান আগতে মানে আমি প্ৰায় আহি থাকোঁ ইয়াত আমাৰ ষ্টুডেণ্ট আছে ষ্টুডেণ্টবিলাক পঢ়ে নপঢ়ে চাবলৈ ছাৰ এইবিলাক মাটি আগতে এনেকৈ আছিল নেকি এইবিলাক পাহাৰ মানে এইটো আগতে বহুত আগলৈকে আছিলে এতিয়া বহুত ভিতৰলৈ আহি আছে না নদীৰ যিটো পানীৰ যিটো মানে গতি মচন বুলি আমি ক'ব পাৰোঁ ন বহুত সাংঘাতিক এটা মচনত গৈ আছে আৰু যাৰ ফলতে আমাৰ নদীবিলাক ভাঙি আছে মানে কথাটো ক'বলৈ এনেকুৱা যে আমাৰ মানে গভৰ্ণমেণ্টলৈ এটা ৰিকুৱেষ্ট মোৰ যে এইবিলাক ঠাই অলপ চাব লাগে মানে এনেকুৱা নদীবিলাক এনেকৈ ভাঙি আছে ইয়াত থকা মানুহবিলাকৰ বহুত অসুবিধা হৈ থাকে বানপানী হ'লে ইয়াত মানে সমস্যাৰ মানে অভাৱ নাই এনেকুৱা সমস্যাৰ সৃষ্টি হয় কিন্তু যদি নদীটো খহনীয়া মানে নদীৰ খহনীয়া যিটো হয় হৈ থাকে গৰাখহনীয়াটো তেন্তে বহুত সমস্যা হ'ব ক'ব গ'লে যদি ভাল এটা মথাউৰি দিয়ে ইয়াতে মানে অকণমান ৰেহাই পাব ইয়াত মানে বহু মানুহ আছে ইয়াত ধৰণৰ মানুহো নাই যে ইয়াত মানে আৰু ইয়াত আপুনি দেখিব পাৰে যাতায়াত ব্যৱস্থা একদম বেয়া এনেকুৱা যাতায়াত ব্যৱস্থালৈ এইবিলাকৰ মানুহে বহুত অসুবিধা হয় আৰু বানপানী হ'লে মানে আমাৰ স্কুললৈ মানে যিবিলাক ছাত্ৰ ছাত্ৰী আছে সিহঁতে মানে যাব পৰা ৰাস্তা নাথাকে বানপানী হৈ সিহঁতৰ কাৰণে আমি বন্ধ দিব লাগে ইমান অসুবিধা হৈ থাকে গতিকে বেয়া লাগিল ঠাইখন চাই অলপ মানে ৰাস্তা বাটৰ যিটো পৰিস্থিতি বহুত বেয়া আপোনালোকে চাব পাৰে আমি মানে ক'ৰ পৰা কি ৰাস্তা দি আমি গৈ আছোঁ আমি নিজেও নাজানো ভালকৈ মানে এনেকুৱা বেয়া ৰাস্তা আমি মানে এতিয়া ঘৰলৈ যাম
আমি 2টামানত আহিছিলোঁ আৰু এতিয়া বাজে আপোনাৰ 5:30 মান হ'ল আৰু এতিয়া আমি ঘৰলৈ যাম। বহুত মানে বহুত বেছি ঠাণ্ডা হৈ আছে ইয়াত, মানে ঠাণ্ডাৰে বতৰ আপোনালোকে জানেই। তথাপিও আমি আমাৰ ছাত্ৰবিলাকক তদাৰক কৰিবলৈ আমি সময়ে সময়ে মানে সকলোবিলাক ছাত্ৰৰ ঘৰলৈ যাওঁ। মানে নিতৌ আমি গৈ থাকোঁ, এজনৰ পৰা দুজন, দুজনৰ পৰা তিনিজন, এনেকৈ আমি হোম ভিজিট কৰি থাকোঁ। ইয়াত আহিছোঁ, গতিকে আমি হৈ গ'ল আমাৰ 7-8টামান ঘৰত গৈছোঁ। আমি দেখিলোঁ সিহঁতে পঢ়া শুনা কৰে নে নকৰে, প্লাছ খবৰ পাতি সিহঁতৰ। এতিয়া আমি ঘৰলৈ যাম। সন্ধিয়া হৈ গৈছে, আপোনালোকে দেখিব পাৰিছে, কুঁৱলী পৰিছে।